এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে কুশলে আছে ওয়েলকাম বেক টু মাই চেনেল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ প্ৰথমতে সকলোকে ভগালী বিহুৰ হিয়াভৰা উলগ যাচিলোঁ যাতে সকলোৱে ধুনীয়াকৈ বিহুটি পালন কৰে উলহ মালহেৰে আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'বোৰ কোন কোন ডিষ্ট্ৰিক্টৰ পৰা চাই কমেণ্টত জনাব গতিকে ফ্ৰেণ্ডছ আপোনালোকে থাম্বনেইলখন দেখি গমেই পাইছে গতিকে আজি মই লৈ আহিছোঁ মিছো জুৱেলাৰী হল অসমীয়া গহনা লগতে ওয়েস্টাৰ্ণ জুৱেলাৰী হল আৰু যেহেতু এতিয়া বিয়াৰ বতৰ আৰু লগতে আহিবলগীয়া সৰস্বতী পূজাৰ বাবেও মই ভাবিলোঁ এইবোৰ জুৱেলাৰী হেল্পফুল হ'ব আমাৰ ছোৱালীসকলৰ বাবে আৰু এইবোৰ আসলতে একেদিনেই লোৱা নহয় বহুত দিনৰ পৰাই মানে পেণ্ডিং হৈ আছিল এইবোৰ আৰু আগতেও মই ভিডিঅ' বনাইছোঁ জুৱেলাৰী যদি আপোনালোকে চোৱা নাই চাব পাৰে আৰু মই ভাবিলোঁ যে এইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু লগতে গাইজ বহুত এফৰ্ডেবল হয় আপোনালোকে ডেফিনেটলি পাৰচেছ কৰিব পাৰিব সো ফ্ৰেণ্ডছ প্ৰথমতে মই দেখুৱাবলৈ লৈছোঁ অসমীয়া গহনা আৰু মই যিযোৰ পিন্ধি আছোঁ জাপি এইটো মই ৰিচেণ্টলি পাৰচেছ কৰা হয় আপোনালোকে চাব পাৰে এনেকুৱা ধৰণৰ হয় ডিজাইনটো ময়ূৰৰ দুটা মানে এনেকুৱা ড্ৰ কৰা আছে ৰেড কালাৰত আৰু মিনা ৱৰ্ক কৰা আছে যেহেতু অৰিজিনেল নহয় বাট তথাপিও ধুনীয়াই হয় আৰু লগতে আপোনালোকে চাব পাৰে এইবোৰ অকণমান বিটছ আছে এনেকুৱা ধৰণৰ অকণমান গল্ডেন কালাৰত আছে গতিকে অকণমান ইউনিক হয় মোৰ ভাল লাগিছে চ' ল'লোঁ আৰু লগতে কাণফুলিযোৰ এনেকুৱাই হয় চাব পাৰিছে আপোনালোকে গতিকে খুবেই ধুনীয়া চিম্পল আৰু এলিগেণ্ট লুক এটা দিয়ে আৰু লগতে ইয়াৰে কোৱালিটি যদি মই কওঁ খুব ধুনীয়া হয় আৰু আপোনালোকে চাব পাৰে এটা ধুনীয়া গ্লেজ কৰিছে গতিকে কোৱালিটি মেটেৰিয়েল গোটেইখিনি ধুনীয়া হয় যদি আপোনালোকে এনেকুৱা ধৰণৰ জাপিটো বিচাৰে তেতিয়াহ'লে ডেফিনেটলি ল'ব পাৰিব আৰু ইয়াৰে পিছত আৰু এটা অসমীয়া গহনা এইটো মই আচলতে এবছৰমান আগতেই লোৱা চ' ফ্ৰেণ্ডছ এনেকুৱা ধৰণৰ মণি থকা আৰু আচলতে অসমীয়া গহনাবোৰ ৰেড কালাৰত বেছি থাকে যেহেতু ৰেডটো অকণমান বেছিকৈ ফুটি উঠে চ' সেইবাবে আৰু চাব পাৰে আপোনালোকে ডিজাইনটো এনেকুৱা ধৰণৰ হয় আৰু এইবোৰ ৰেড কালাৰৰ সৰু সৰু এনেকুৱা ধৰণৰ বিটছ থাকিব গতিকে ইয়াতে এডজাষ্টেবলো পাব আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব আৰু এইটো আচলতে চকাৰ হিচাপে পিন্ধে আপোনালোকে স্ক্ৰীনত চাব পাৰে মই পিন্ধা ফটো চ' চকাৰ হিচাপে পিন্ধিলেও ভাল লাগে আৰু লগতে ইয়াৰ যোনটো ইয়াৰিং আছে ইয়াৰিংটো বহুতেই এনেকুৱা ধুনীয়া হয় আৰু মানে কিউট হয় এনেকুৱা টাইপৰ চ' খুবেই ধুনীয়া হয় আপোনালোকে চাব পাৰে ওচৰৰ পৰা কোৱালিটি মেটেৰিয়েল খুবেই ধুনীয়া হয় আৰু মই যিকেইযোৰ মানে শ্বেয়াৰ কৰিবলৈ লৈছোঁ গাইজ আপোনালোকে একদম চকু বন্ধ কৰি পাৰচেছ কৰিব পাৰিব কাৰণ গোটেইকেইযোৰ মানে বহুত ধুনীয়া আহিছে আপোনালোকে লোৱাৰ পিছত ৰিগ্ৰেট নকৰিব তাৰপিছত গাইজ আৰু এটা আছে জাপি আৰু এইটো চকাৰৰ ডিজাইনত আছে মানে চকাৰ টাইপত আছে এনেকুৱা ধৰণৰ হয় এইটো মই যোৱাবাৰ বিহুত লৈছিলোঁ চ' এনেকুৱা ধৰণৰ হয় এটা জাপি আছে মিডিলত আৰু এইবোৰ একদম ৰেড কালাৰৰ বিটছ থাকিব দুপিনে চ' খুবেই ধুনীয়া হয় আৰু তলত এনেকুৱা ধৰণৰ অকণমান ঝুমকা থাকিব আৰু সৰু সৰু আৰু লগতে এডজাষ্টেবল থাকিব চ' এইটোও খুবেই ধুনীয়া হয় আৰু পিন্ধাৰ পিছত ভালেই লাগে আৰু লগতে মুগাৰ মেখেলা চাদৰৰ লগত পিন্ধিলেতো আৰু খুবেই ধুনীয়াই লাগে যিহেতু আমাৰ অসমীয়া ট্ৰেডিশ্যনেল গহনা তাৰ লগত মেখেলা চাদৰটো পিন্ধিলে খুবেই ধুনীয়াকৈ ফুটি উঠে আৰু ইয়াৰে লগত ইয়াৰিংটো এনেকুৱা ধৰণৰ হয় জাপি চাব পাৰে ইয়াৰিংটো এনেকুৱা ধৰণৰ হয় জাপি টাইপৰ আৰু তলত এনেকুৱা ধৰণৰ দুটা ঝুমকা থাকিব চ' খুবেই ধুনীয়া হয় এলিগেণ্ট লুক এটা দিব চ' এইটো যদি আপোনালোকে বিচাৰে ডেফিনেটলি ল'ব পাৰিব আৰু যিহেতু বিহু আহি আছে চ' বিহুৰ বাবেও এনেকুৱা ধৰণৰ অসমীয়া গহনাবোৰ আপোনালোকে বহুত কম দামত মিছোৰ পৰা পাৰচেছ কৰিব পাৰিব আৰু ইয়াৰে লগতে মই কেইটামান ইয়াৰিং লৈছিলোঁ গাইজ খুবেই ধুনীয়া আহিছে মানে একদম মানে ছিংগল ইয়াৰিং হয় অসমীয়া গহনাই চ' প্ৰথমটো মই দেখুৱাবলৈ লৈছোঁ যোনটো মোৰ বহুত বেছি ফেভৰেট আৰু আই থিংক মই এইটো আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ বাট তথাপিও ইনক্লুড কৰি যদি আপোনালোকে ল'ব বিচাৰে ডেফিনেটলি পাৰচেছ কৰিব পাৰিব এনেকৈ চাব পাৰে গাইজ এটা ইউনিক ডিজাইনৰ হয় আৰু ইমান ধুনীয়া কোৱালিটি আৰু ইয়াৰ কালাৰ কম্বিনেশ্যন আপোনালোকে চাব পাৰে এণ্ড ডেফিনেটলি আপোনালোকে এইযোৰ পচন্দ কৰিবই ইমান ধুনীয়া হয় ৰেড আৰু বটল গ্ৰীণ কালাৰত আছে আপোনালোকে চাব পাৰে ইমান ধুনীয়া কালাৰ কম্বিনেশ্যনটো আৰু ডিজাইনটো আপোনালোকে চাব পাৰে কাণফুলিযোৰ খুবেই ধুনীয়া হয় চ' আপোনালোকে দেখাই পাইছে পিন্ধাৰ পিছত কিমান এটা ধুনীয়া লাগে আৰু এইযোৰ মই মিছোৰ পৰা লৈছিলোঁ যদি এতিয়াও এভেইলেবল আছে আপোনালোকক মই লিংক দি দিম ডেছক্ৰিপশ্যনত চেক আউট কৰি চাব পাৰিব গাইজ চ' এইযোৰ খুবেই ধুনীয়া আৰু এইযোৰ মানে মোৰ একদম ফেভৰেট হয় তাৰপিছত আকৌ এইযোৰ জাপি আছে চিম্পল হয় এনেকুৱা হয়
আচলতে এই দুযোৰ একেলগে আহিছিলে, একেলগে থকা হয়। চ' এনেকুৱা এইটো মানে এনেকুৱা ৰেড এণ্ড গ্ৰীণ কালাৰত আছে। চ' এনেকুৱা আৰু কিউট বহুত। তাৰপিছত আৰু এটা আছে, এইটো আচলতে মই লোকেল মাৰ্কেটৰ পৰা লোৱা হয় গাইজ, বাট মই এইবাবে দেখুৱালোঁ কাৰণ এইযোৰ এনেকুৱা ছেইম মিছ'টো আপোনালোকে পাব। মই এইযোৰ 100 ৰুপিছত লৈছিলোঁ, বাট আই থিংক মিছ'ত অকণমান দামটো ইয়াৰ বেছি আছে। বাট আপোনালোকে যদি গুগল পে' কৰে, অনলাইন মানে পে' কৰে, তেতিয়াহ'লে অকণমান কম দামত পাব। আৰু এনেকুৱা ধৰণৰ আঙুঠিও পাব মিছ'ৰ পৰা, খুবেই ধুনীয়া হয়, লগতে এডজাষ্ট কৰিও পিন্ধিব পাৰিব আৰু। চ' এটা ভাল লুক দি দিছে। ইয়াৰে পিছত এটা আকৌ জাপি আছে, ব্লেক এণ্ড গল্ডেনত আছে, খুবেই ধুনীয়া হয়, আপোনালোকে চাব পাৰে। এনেকুৱা ধৰণৰ জাপি পাৰে, ইমান ধুনীয়া হয় কোৱালিটিটো, আপোনালোকে ওচৰৰ পৰা চাব পাৰে। এনেকুৱা ধৰণৰ হয়, একদম গ্লেজ কৰিছে, খুবেই ধুনীয়া হয়। এইটো আপোনালোকে মিছ'ৰ পৰা পাৰচেছ কৰিব পাৰিব, খুবেই ধুনীয়া। চ' খুবেই ধুনীয়া হয় মেটেৰিয়েল, লগতে যেনেকুৱা ইমেজত আছিলে ছেইম টু ছেইম তেনেকুৱাই আহিছে। চকাৰ এনেকুৱা টাইপৰ, আই থিংক বহুতৰ লগতেই আছে। আৰু আচলতে এনেকুৱা ধৰণৰ যিবিলাক গল্ডেনত থকা বা এনেকুৱা হোৱাইট পাৰ্লত থকা, এইবোৰ আচলতে চব ট্ৰেডিশ্যনেল ড্ৰেছৰ লগত মিলি যায় আৰু। চ' সেইবাবে মই এনেকুৱা কালাৰবোৰ লওঁ। আৰু এনেকুৱা পাৰ্ল খুলি গৈছে গাইজ, যিহেতু বহুত ডাঙৰ হয়। চ' ইয়াৰিংছটো এনেকুৱা ধৰণৰ হয়, খুবেই কিউট। আৰু লগতে ইয়াৰে মাংটিকাটো এনেকুৱা ধৰণৰ, অকণমান শ্বৰ্ট হয় ইয়াৰে মাংটিকাটো। চ' ইয়াত এইটো মানে ৱেৰ কৰিব লগা হ'লে ইয়াতে এটা ব্লেক কালাৰৰ দৰি চৰি মানে সূতা আৰু এনেকৈ লগাব পাৰিব। কিন্তু কোৱালিটি খুবেই ধুনীয়া হয়। আৰু যিহেতু মই বহুত আগতে লোৱা এইবোৰ, সেইবাবে অকণমান বিটছবোৰ ক'ৰবাত ওলাই গৈছে, যিহেতু বহুত দিন পিন্ধা তেনেকৈ নহয়। চ' সেইবাবে আকৌ এটা এনেকুৱা ছেইম কালাৰ কম্বিনেশ্যনত থকা, এইটো এনেকুৱা ধৰণৰ হয়, গোটেই নেকলেছটোত এনেকুৱা বিটছ পাব। আগতে কোৱাৰ দৰে এনেকুৱা ধৰণৰ কালাৰৰ নেকলেছবোৰ চবৰে লগতে পিন্ধিব পৰা যায়। আৰু ইয়াৰিংছটো সৰু হয় এনেকুৱা। চ' গোটেই ছেটটো মানে এনেকুৱা আৰু চিম্পুল, কিন্তু খুবেই ধুনীয়া লাগে। পিছত মই দুটা বেংগল দেখুৱাবলৈ লৈছোঁ, খুবেই ধুনীয়া হয়। বেংগলটো চাব পাৰে, গোটেই বেংগলটোত আপোনালোকে এনেকুৱা ধৰণৰ সৰু সৰু মানে হোৱাইট কালাৰৰ মণি পাব। চ' খুবেই ধুনীয়া হয়, এইযোৰ খুবেই ধুনীয়া হয়। ইয়াৰে পিছত আৰু এটা বেংগল আছে, সেইটো মানে অক্সিডাইজ বেংগল, খুবেই ধুনীয়া হয়। ইয়াৰে আগত মানে সৰস্বতী পূজাত মই পিন্ধিছিলোঁ, আপোনালোকে স্ক্ৰীণত চাব পাৰে। চ' এইটো মানে পিন্ধিবলৈ খুব ধুনীয়া সুবিধা, মানে এনেকুৱা ধৰণৰ থাকিব আৰু এডজাষ্টেবল আৰু। চ' খুবেই ধুনীয়া হয় এনেকুৱা গোটেই বেংগলটো। আৰু এইবোৰ মানে শাৰী চাৰীৰ লগত পিন্ধিব বোলে খুব ধুনীয়া লাগে আৰু পিন্ধিলে। গোটেই মানে এনেকুৱা ডিজাইনটো এনেকুৱা ধৰণৰ থাকিব, আৰু তলত এনেকুৱা অকণমান ঝুমকা টাইপ থাকিব আৰু। চ' খুবেই ধুনীয়া হয় বেংগলটো, আপোনালোকে যদি বিচাৰে ডেফিনেটলি ল'ব পাৰিব। ইয়াৰ পিছত আছে এটা অক্সিডাইজ চকাৰ, এনেকুৱা ধৰণৰ। চ' খুবেই ধুনীয়া হয়, এইটো ছিংগল চকাৰ আহিছে বাৰু। চ' এনেকুৱা ধৰণৰ থাকিব, আপোনালোকে স্ক্ৰীণত চাব পাৰে। খুব ধুনীয়া লাগে পিন্ধিলে। আৰু অক্সিডাইজ জুৱেলাৰীবোৰ এনেও বহুত ট্ৰেণ্ডিঙতে থাকে, ধুনীয়াকৈ কাম কৰা আছে এনেকুৱাকৈ, আৰু চিম্পুল যদিও বহুত এটা ভাল লুক দিব। চ' এনেকুৱা ধৰণৰ হয়। আৰু তাৰপিছত আৰু এটা আছে চকাৰ, সেইপাদিয়াৰে ইয়াৰিংটো মই এটা হেৰাই পেলালোঁ, ক'ত আছে বিচাৰি পোৱা নাই। চ' এনেকুৱা ধৰণৰ চকাৰ ছেটটো হয়, এনেকুৱাকৈ থাকিব। আৰু লগতে ইয়াতে আপোনালোকে ব্লেক কালাৰৰ থ্ৰেড পাব, আৰু লগতে এডজাষ্টেবলো আছে। চ' খুবেই ধুনীয়া হয় ছেটটো। আৰু ইয়াৰে যোনটো ইয়াৰিংটো মানে এনেকুৱাকৈ থাকিব, ৰাউণ্ড শ্বেপত, আৰু এনেকুৱা ডিজাইনটো। পিছত মই দেখুৱাবলৈ লৈছোঁ এটা ঝুমকা আৰু মাংটিকা ছেট, আৰু এগেইন চিলভাৰ কালাৰত আছে। চ' খুবেই হেভি এণ্ড ধুনীয়া হয়, ইয়াৰে কামবোৰ আপোনালোকে চাব পাৰে, মাজে মাজে ষ্ট'ন ৱৰ্ক আছে এনেকুৱা ধৰণৰ, আৰু তলত হোৱাইট বিটছ আছে। চ' মাংটিকাটো এনেকুৱা ডিজাইনৰ আছে। চ' গাইজ এনেকুৱা ধৰণৰ মানে বহুতবিলাক জুৱেলাৰী আছে। আৰু গাইজ চবতকৈ মোৰ মানে জুৱেলাৰীৰ ওপৰত বেছি নজৰ, মানে য'তেই নাযাওক মানে জুৱেলাৰী মই ল'মেই, ইয়াৰিং বিশেষকৈ। বহুত জুৱেলাৰী লাভাৰ হয়, চ' বহুত ধৰণৰ ইয়াৰিংছ এইবোৰ থাকেই। বাট কি হয়, পিন্ধা নহয়, যিহেতু আমি বাহিৰত গ'লে ছোৱালীবিলাকে জিন্সে বেছিভাগ পিন্ধা যায়। চ' সেইবাবে এইবোৰ এনেই থাকে, কিবা এনেকুৱা ধৰণৰ অকেজন আহিলেহে মানে মেখেলা চাদৰ বা শাৰীৰ লগত পিন্ধা হয়, বা ছালৱাৰ চুটৰ লগত। চ' এইটোও খুবেই ধুনীয়া হয়। আৰু লগতে ইয়াৰেও কিন্তু ভেৰাইটিজ কালাৰ্ছ আছে, মই জাষ্ট এইটো লৈছোঁ বিকজ এনেকুৱা ধৰণৰ মানে চিম্পল বা হোৱাইট কালাৰবোৰ চবৰে লগতে মেটচ হয় বাবে মই এনেকুৱা হোৱাইটবিলাকে লওঁ। চ' ইয়াৰে পিছত মই এটা
ৱেষ্টাৰ্ণ ষ্টাড ইয়াৰিং দেখাবলৈ লৈছোঁ। এইটো মানে বহুত ট্ৰেণ্ডিঙত আছে, 3যোৰ ইয়াৰিং একেলগে আহিছে। চ' প্ৰথম ইয়াৰিংটো হ'ল এনেকুৱা ধৰণৰ হয়, আপোনালোকে স্ক্ৰীণত চাব পাৰিব। চ' গাইজ এইবোৰ মানে বহুত চলিছে, আৰু এইবোৰ এনেকুৱা নহয় যে অকল ৱেষ্টাৰ্ণ ড্ৰেছৰ লগতেই পিন্ধিব পাৰি, যিকোনো ড্ৰেছৰ লগত পিন্ধিব পাৰে আপোনালোকে, মেখেলা চাদৰ, শাড়ী, চালৱাৰ চুট। চ' খুবেই ধুনীয়া এটা ইউনিক ডিজাইনৰ হয়, আৰু এইটো বহুত ট্ৰেণ্ডিঙত আছে। ইয়াৰে লগত আৰু চ' এটা প্ৰথমটো এইযোৰ হ'ল, তাৰপিছত ছেকেণ্ডযোৰ হ'ল এনেকুৱা ধৰণৰ, খুবেই ধুনীয়া হয়, আপোনালোকে চাব পাৰে। এনেকুৱা ধৰণৰ হয়, গোটেইকেইটাত গল্ডেন কালাৰত আছে। 3 নম্বৰযোৰ হ'ল অকণমান ইউনিক ডিজাইনৰ, খুবেই ধুনীয়া লাগিছে মোৰ ইয়াৰিংটো। এনেকুৱা ডিজাইনত পাব আপোনালোকে গাইজ, দেখা পাইছেনে ভালকে? মানে এনেকুৱা ধৰণৰ থাকিব, আৰু এটা খোপাত ৱেৰ কৰা ফ্লাৱাৰ আৰু এনেকুৱা ধৰণৰ বিটছ থকা। চ' এনেকুৱা ধৰণৰ হয়, খুবেই ধুনীয়া হয়, আৰু এইবোৰ মানে কোনো বেয়া হোৱাৰ চান্স নাথাকে। আৰু যিহেতু আমি মানে অৰিজিনেল ফুলটো এনেকৈ নাপাওঁৱে ন, গতিকে এইটো খুব এটা ধুনীয়া এলিগেণ্ট লুক দিয়ে। আৰু খোপাত মৰাৰ পিছত এটা কিমান ধুনীয়া লাগিছে, আপোনালোকে দেখাই পাইছে স্ক্ৰীণত। চ' এনেকুৱা ধৰণৰ থাকিব, আৰু হোৱাইট বিটছত থকা এনেকুৱা ধৰণৰ থাকিব, দেখা পাইছেনে আপোনালোকে? চ' দুটা আছিল একেলগে পেয়াৰত। চ' এইবোৰৰ খোপাত মাৰিবলৈ খুবেই ধুনীয়া হয়, হোৱাইট। আৰু লগতে অৰিজিনেল ফ্লাৱাৰবোৰটো লগে লগে পোৱাও নাযায়, গতিকে এনেকুৱা ধৰণৰ থাকিলে মানে খোপাত ৱেৰ কৰিবলৈ ভাল হয়। চ' এইটো খুবেই ধুনীয়া হয়, ইয়াৰে কোৱালিটিখিনি ধুনীয়া হয়। পিংক, তাৰপিছত লাইট পিংক আৰু হোৱাইটত পাব। 12টাকৈ চাগে ইয়াতে ফ্লাৱাৰ থাকে নেকি, মই পাহৰি গ'লোঁ। চ' এনেকুৱাকৈ থাকিব, বাট এইবোৰ অকণমান লগাবলৈ অসুবিধা হয়, যিহেতু প্লাষ্টিকৰ হয় ন, অকণমান পিছলি আহে মানে চুলিৰ পৰা। কিন্তু যদি আপোনালোকে বিচাৰে ল'ব পাৰিব, অৰিজিনেল ফুলটো লগে নাপাওঁৱেই। চ' এইবোৰকে লগাব পাৰিব, আৰু খোপাত খুব ধুনীয়া লাগিব। চ' ফ্ৰেণ্ডছ, এইখিনিয়ে আছিলে আজি মোৰ জুৱেলাৰী কালেকশ্যন। কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত জনাব, আৰু লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰক। সৰস্বতী পূজাত আপোনালোকে এনেধৰণৰ ধুনীয়া ধুনীয়া জুৱেলাৰীবোৰ ৱেৰ কৰিব পাৰিব। আৰু লগতে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে কমেণ্টত জনাবলৈ নাপাহৰিব। আহি আছোঁ আকৌ নতুন ভিডিঅ' লৈ। টিল দেন বাই বাই এণ্ড টেক কেয়াৰ।